হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মই মানসী আপোনালোকক পুনৰবাৰৰ বাবে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিলোঁ সকলোৱে ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কণীৰ এটা ধুনীয়া ৰেচিপি। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে বলক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে মই 4টা সমান সাইজৰ আলু লৈছোঁ আৰু আগতীয়াকৈ মই বইল কৰি থৈছোঁ। এতিয়া মই এইকেইটা পিটিকি লৈছোঁ এনেকৈ, আৰু এফালে মই গেছটো জ্বলাই কেৰাহীটো গৰম হ'ব দিছোঁ। কেৰাহীটো গৰম হৈছে, এতিয়া তেল দিছোঁ। তেলখিনি গৰম হৈছে মোৰ। এতিয়া মই ইয়াতে পিঁয়াজ দিম, আৰু পিঁয়াজ মই ডাঙৰ সাইজৰ এটা লৈছোঁ আৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই ইয়াতে মছলা এড কৰিম। নিমখ দিম আধা চামুচ, হালধিৰ গুড়ি আধা চামুচ, জলকীয়াৰ গুড়ি আধা চামুচ, মেগী মছলা আধা চামুচ, আৰু জিৰা গুড়ি মিক্স কৰি আৰু ইয়াতে এতিয়া দিম মই আলুখিনি। আৰু মই এফালে এনেকৈ কণী বইল কৰি লৈছোঁ, লৈ পেলাই এনেদৰে কাটি লৈছোঁ, আৰু এফালে লৈছোঁ ব্ৰেড ক্ৰাম্বছ। এতিয়া ইয়াতে দিম মই চাট মছলা এচামুচ, মিক্স কৰি দিম, আৰু এণ্ডত দিম মই ধনিয়াৰ পাত। এতিয়া এইখিনি হৈ গ'ল মোৰ, গেছটো অফ কৰি দিম। সেইখিনি হৈ গ'ল, এতিয়া অকণমান ঠাণ্ডা হ'ব দিম মই। এতিয়া সেইখিনি ঠাণ্ডা হোৱালৈকে 2টা কণী ল'ম মই, কণীলৈ ফেটি ল'ম। কণী দুটা ভালদৰে ফেটি ল'ম। কণীখিনি মোৰ ফেটা হৈ গ'ল, আৰু ইফালে আলুখিনিও ঠাণ্ডা হৈছে। এবাৰ ভালদৰে মিক্স কৰি ল'ম। আলুখিনি মই ভালদৰে মিক্স কৰিলোঁ। এতিয়া হাতত অলপমান আলু ল'ম, লৈ পেলাই এনেকৈ চেপেটা কৰি দিম। কণী এফাল লৈছোঁ এনেদৰে। আলু কম হ'লে আৰু পিছৰ পৰা এনেকৈ লগাই দিব পাৰিব। আৰু এতিয়া ৰাউণ্ড শ্বেপ এনেকুৱা শ্বেপ দি দিছোঁ মই। এতিয়া কণীত এনেদৰে ডিপ কৰিম, তাৰপিছত ব্ৰেড ক্ৰাম্বছ, বহুত সাৱধানে কৰিব, বহুত কোমল হয়। যদি কোনোবাই ব্ৰেড ক্ৰাম্বছ কেনেদৰে বনাই জানিব ইচ্ছা কৰে, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাই দিব, মই দেখাই দিম ৰেচিপিটো বনাই।
এইটো মোৰ হৈ গ'ল আৰু এই একে ধৰণে মই বাকীবোৰো বনাই ল'ম। এনেধৰণে মই গোটেইকেইটা বনাই লৈছোঁ আৰু এইফালে মোৰ ৰিফাইনখিনিও গৰম হৈছে। এতিয়া মই এইকেইটা ফ্ৰাই কৰিম আৰু মনত ৰাখিব গেছটো মই মিডিয়াম কৰি লৈছোঁ। লৰাই থাকিব যাতে চাৰিওফালে ফ্ৰাই হয় ভালদৰে। এইকেইটা হৈ গ'ল মোৰ, নমাই ল'ম গোটেইকেইটা। ফাইনেলি মোৰ হৈ গ'ল এইকেইটা ফ্ৰাই কৰা। মই এটা কাটি দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা হৈছে ভিতৰৰ ফালে। ইমান ধুনীয়া হৈছে আৰু মই প্লেটিং কৰিছোঁ টমেটো কেচাপৰ লগত।